নমস্কাৰ বন্ধুসকল, আজি আমি আনবক্সিং কৰিম OnePlusৰ OnePlus Nord 2 5G আৰু এই মোবাইলটো লঞ্চ হোৱা বহুত পুৰণা হৈছে, কিন্তু মই নতুনকৈ কিনিছোঁ, গতিকে মই এই মোবাইলটোৰ আনবক্সিং কৰিম আৰু আপোনালোকক দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰি দিব। গতিকে বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে OnePlusৰ OnePlus Nord 2 আৰু আপোনালোকে দেখিছে ইয়াৰ মোবাইলৰ বক্স পেকেজিং ষ্টাইলবিলাক দেখিছে। ধুনীয়া পলিথিনৰ এটা ৰেপাৰ দিয়া হৈ আছে আৰু ইয়াৰ কিছু স্পেচিফিকেশ্যন আছে। ইয়াৰ ৰেম ৰম মই গোটেই সকলোবিলাক এই ভিডিঅ'টোত দেখাম। গতিকে মই পলিথিনটো ফালি লৈছোঁ। ফালি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব এটা ধুনীয়া এটা বহুত ডাঠ আৰু বহুত প্ৰিমিয়াম এটা বক্স দিয়া হৈ আছে আৰু ইয়াত কিছু OnePlus আৰু তাৰ ব্ৰেণ্ডিং লিখা হৈ আছে আৰু বক্সটো অপেন কৰাৰ লগতে প্ৰথম আপোনালোকৰ মোবাইলটো দেখা পাব। গতিকে পোনপ্ৰথমে মোবাইলটো ছাইডত থৈ লওঁ। ছাইডত থোৱাৰ পিছত আৰু বক্সত আপোনালোকৰ দেখিবলৈ পাব এটা TPU কেছ। এই কেছটো ভাল হয় আৰু তাৰ লগত আছে আপোনালোকৰ কিছু ডকুমেণ্টেশ্যন। মই গোটেইখিনি দেখাই আছোঁ বাৰু। ইয়াৰ এই বেক কভাৰটো বহুত ধুনীয়া হয়, বহুত ভাল, দেখিবলৈও ভাল লাগে, ষ্টাইলিছ হয় আৰু ইয়াত কিছু দিয়া হৈ আছে বক্স কণ্টেণ্ট। আপোনালোকৰ ইয়াত কিছু ডকুমেণ্টেশ্যন দিয়া হৈ আছে আৰু এইটো হৈছে চিম ইজেক্টৰ টুল, য'ত আপোনালোকৰ এটা ইম'জিৰ দৰে চিম ইজেক্টৰ টুলটো দেখিবলৈ পাব। বহুত ভাল লাগে আৰু ইয়াত কিছু ডকুমেণ্টেশ্যন আছে, য'ত আছে আপোনালোকৰ OnePlus Nord ষ্টিকাৰ, Nord আৰু OnePlusৰ ষ্টিকাৰ। আৰু ইয়াত আপোনালোকে পাব OnePlusৰ ৰেড কেবল ক্লাব, যিখনত আপোনালোকে স্কেন কৰি QR কোডেৰে আপোনালোকে ইয়াত কিছু অফাৰ বা ডিছকাউণ্ট পাব পাৰে। তাৰপিছত আহিল আপোনালোকৰ বক্স কণ্টেণ্টত আপোনালোকৰ চাৰ্জাৰ, যিটো বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুত ফাষ্ট চাৰ্জিং হয়। আপোনালোকৰ 30 মিনিটত আপোনালোকৰ ফুল চাৰ্জ কৰি দিব বুলি কোম্পানীয়ে উল্লেখ কৰিছে। ইয়াত আছে 65 ৱাটৰ চাৰ্জাৰ, ৱাৰ্প চাৰ্জাৰ বুলি কৈছে, আপোনালোকে দেখিছে। আৰু ইয়াত এডাল কেবল দিয়া হৈ আছে আৰু এই কেবলডাল হৈছে আপোনালোকৰ USB to Type C কেবল। এডাল ৰেড কেবল দিয়া হৈ আছে, এইডালো আপোনালোকৰ বহুত ধুনীয়া হয়। আৰু এই গোটেইবিলাক যদি আমি ছাইডত থ'ব যাওঁ তেনেহ'লে আপোনালোকৰ ইয়াত দেখিছে এটা পলিথিন ৰেপাৰ দিয়া হৈ আছে আৰু এই পলিথিনৰ ৰেপাৰত দেখিছে আপোনালোকৰ ফিংগাৰপ্ৰিণ্টৰ এটা আইকন দিয়া হৈ আছে, এইটো মোবাইলটো ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট হ'বলৈ গৈ আছে। আৰু এই পলিথিনৰ কভাৰটো যদি মই খুলি লওঁ তেনেহ'লে আপোনালোকে মোবাইলটো দেখিছে, এইটো হৈছে আপোনালোকৰ গ্ৰে কালাৰৰ আৰু ইয়াত কেইবাটাও কালাৰ আছে, গ্ৰে, ব্লু, গ্ৰীণ আৰু আপোনালোকৰ ইয়াত পেকমেন এডিশ্যন এটাও আছে। আৰু এইটো হৈছে গ্ৰে কালাৰ আৰু এইটোৰ ৰেম ৰম হৈছে 8GB ৰেম আৰু 128GB ষ্ট'ৰেজ। আৰু এতিয়া মই মোবাইলটো অন কৰি লওঁ। অন কৰি লোৱালৈ আপোনালোকক পৰ্টছ এণ্ড বটনৰ কথা ক'ম। আপোনালোকে যদি মোবাইলৰ ৰাইট চাইডে একেবাৰে ওপৰত চায় তেনেহ'লে আপোনালোকে দেখিবলৈ পাব এলাৰ্ট শ্লাইডাৰ আৰু তাৰ তলত আছে পাৱাৰ ছুইচ আৰু একেবাৰে তলত আছে আপোনালোকৰ স্পীকাৰ, টাইপ চি পিন, মাইক্ৰ'ফোন, চিম কাৰ্ড ট্ৰে। আৰু মোবাইলটোৰ লেফ্ট ছাইডৰ কথা যদি ক'ব যাওঁ তেনেহ'লে আপোনালোকে দেখিবলৈ পাব ভলিউম বটন, আপ এণ্ড ডাউন আৰু একেবাৰে ওপৰত আছে আপোনালোকৰ নইজ কেঞ্চেলেশ্যন মাইক। আৰু ইয়াত এই ছুইচটোৰ কাম হৈছে মোবাইলটো চাইলেণ্ট কৰা আৰু ভাইব্ৰেট কৰাৰ। আৰু ইয়াত কিছু কাম কৰিব লগা হয় মোবাইলটো ফাৰ্ষ্ট অ'পেন কৰি লওঁতে। ইয়াত আহিছে আপোনালোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন। এই কামখিনি মই কৰি লোৱালৈ যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। তেনেহ'লে টেকন'লজিৰ যদি কিবা কুৱেশ্যন থাকে তেনেহ'লে আপোনালোকে মোক সুধিব পাৰিব। আৰু ইয়াত দেখিছে আপোনালোকৰ মোবাইলটো সম্পূৰ্ণ অন হৈ গৈছে। অন হোৱাৰ পিছত যদি মই ইয়াৰ ডিছপ্লেৰ কথা ক'ব যাওঁ তেনেহ'লে এই ডিছপ্লে হৈছে 6.43 ইঞ্চৰ এখন ফুল HD ডিছপ্লে আৰু যিখন হৈছে ছুপাৰ এমোলেড আৰু ইয়াৰ ৰিফ্ৰেছ ৰেট হৈছে 90 হাৰ্টছৰ ৰিফ্ৰেছ ৰেট আৰু ইয়াত দিয়া হৈ আছে আপোনালোকৰ HDR10 ছাপোৰ্ট। আৰু ইয়াৰ স্পেচিফিকেশ্যনৰ যদি কথা ক'ব যাওঁ তেনেহ'লে ইয়াত আছে আপোনালোকক মিডিয়াটেকৰ ডায়মণ্ডচিটি 1200 প্ৰচেছৰ আৰু এই প্ৰচেছৰটো 6nm টেকন'লজিত বনোৱা হৈছে আৰু ইয়াৰ ৰেম ৰম হৈছে আপোনালোকৰ 8GB ৰেম আৰু 128GB ইণ্টাৰনেল ষ্ট'ৰেজ। আৰু ইয়াৰ বেটাৰী কেপাচিটি হৈছে 4500 mAh, য'ত আপোনালোকক এডাল ফাষ্ট চাৰ্জাৰ দিয়া হৈ আছে 65 ৱাটৰ, য'ত আপোনালোকক কোম্পানীয়ে উল্লেখ কৰা মতে 30 মিনিটত 100% চাৰ্জ হৈ যাব। আৰু এই মোবাইলৰ মেইন পাৰ্ট হৈছে কেমেৰা, য'ত আপোনালোকে চেলফি কেমেৰা দেখিবলৈ পাব 32 মেগাপিক্সেলৰ, য'ত সেন্সাৰ দিয়া হৈ আছে Sony IMX 615। আৰু এই কেমেৰাৰ কোৱালিটিটো আপোনালোকে দেখিছেই কিমান সুন্দৰ হয়। আৰু ইয়াৰ যদি বেক কেমেৰাৰ কথা ক'ব যাওঁ তেনেহ'লে আপোনালোকক বেক কেমেৰা ট্ৰিপল বেক কেমেৰা দিয়া হৈ আছে, য'ত 50 মেগাপিক্সেলৰ IMX 766 OIS Sony সেন্সাৰ দিয়া হৈ আছে, প্লাছ 8 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড প্লাছ 2 মেগাপিক্সেলৰ মনো। আৰু ইয়াৰ বৰ্তমান যদি সেন্সাৰৰ কথা ক'ব যাওঁ তেনেহ'লে ইয়াত সকলো ধৰণৰ সেন্সাৰ দিয়া হৈ আছে, যেনে ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট দিয়া হৈ আছে আৰু আপোনালোকৰ ফেচ লক দিয়া হৈ আছে।
আৰু ইয়াৰ সেন্সৰবিলাক কিমান স্পীড হয় তাক মই বৰ্তমান টেষ্ট কৰি চাম আপোনালোকৰ আগত। জাষ্ট সোৱাইপ কৰিলে দেখিছে লগতে আপোনালোকৰ ফেচ লক কাম কৰে, কিমান কুইক ওপেন হৈ যায় গোটেই মোবাইলটো। আৰু যদি ইয়াত ইন ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ কথা ক'ব যাওঁ তেনেহ'লে দেখিছে ইয়াতো বহুত স্পীড হয়। আৰু ইয়াৰ কানেক্টিভিটিৰ যদি কথা ক'ব যাওঁ তেনেহ'লে এই মোবাইলটো হৈছে 5G, য'ত আপোনালোকৰ ডায়মণ্ড চিটি 1200 প্ৰচেছৰ হোৱাৰ কাৰণে আপোনালোকৰ ইয়াত 11 বেণ্ড দিয়া হৈ আছে 5Gৰ। আৰু এই মোবাইলটো হৈছে ডুৱেল 4G ভল্টিৰ, য'ত আপোনালোকক ৱাইফাই কলিং ফিচাৰ আছে আৰু ইয়াৰ ৱাইফাইটো হৈছে 6 ভাৰ্চন। আৰু ইয়াত ব্লুটুথৰ যদি কথা ক'ব যাওঁ তেনেহ'লে ইয়াত আছে ব্লুটুথ ভাৰ্চন 5.2 আৰু সকলোতকৈ বহুত ইম্পৰ্টেণ্ট হৈছে আৰু ইয়াত NFC-ৰ ছাপোৰ্ট আছে। আৰু আপোনালোকে ইয়াত এই NFC অপশ্যন ব্যৱহাৰ কৰি আপোনালোকে যিকোনো ডাটা বহুত স্পীডত আপোনালোকে এটা ডিভাইচৰ পৰা আন এটা ডিভাইচলৈ আপোনালোকে ট্ৰেন্সফাৰ কৰিব পাৰিব। আৰু আজিলৈ ইমানখিনি আছিল এই মোবাইলটোৰ বিষয়ে। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট বক্সত সুধিব পাৰে।